নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই ঘৰতে বনোৱা ঘিউৰ ৰেচিপি এটা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ। সকলোৱে জানেই চাগে, হ'লেও মইনো কেনেকৈ বনাওঁ মই তাকে দেখুৱাব বিচাৰিছোঁ। এয়া 12-13 দিনৰ জমা কৰা গাখীৰৰ সৰ। এইখিনি মই ফ্ৰিজত থৈছিলোঁ। এতিয়া এয়া মিক্সাৰ গ্ৰাইণ্ডাৰটোত ভৰাই ল'লোঁ। এতিয়া ইয়াৰ লগত ঠাণ্ডা পানী অলপ মিলাই ভালকৈ এইখিনি মিক্স কৰি ল'লোঁ। গ্ৰাইণ্ড কৰাৰ পিছত তাত উপঙি থকা সৰখিনি মই কেৰাহীত দি দিলোঁ আৰু বাকী পানীখিনি তলতেই থাকিবলৈ দিলোঁ। আৰু এতিয়া কেৰাহীটো গেছ অন কৰি কেৰাহীত এইখিনি বহাই গৰম কৰিলোঁ। লাহেৰে হেতাৰে লৰাই আছোঁ আৰু এইখিনি মিডিয়াম ফ্লেমত মই গৰম কৰি আছোঁ। আৰু লাহে লাহে দেখিব এইখিনি এনেকৈ তেল এৰিবলৈ আৰম্ভ কৰিব। যেতিয়া এনেকৈ তেল এৰিবলৈ আৰম্ভ কৰিব আমি লাষ্টত গেছটো অফ কৰিম আৰু এইখিনি চেকি থ'ম। এয়া চাওকচোন কি ধুনীয়া ঘিউ ৰেচিপি এটা দিলোঁ আপোনালোকক। ঘিউখিনি চাওকচোন কি ধুনীয়া লাগিছে, কালাৰটো বহুত ধুনীয়া হয়। বনাই চাবচোন এনেকৈ। ভিডিঅ'টো ভাল লাগিল যদি প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।